এইবিলাক কাম যোনবিলাক দি থোৱা আছে গোটেইবিলাকতো কৰি কমপ্লিট হৈ আছে আৰু এইটো 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ ছাৰ আহিব ছাৰ আহি মেলি কিবা ডকুমেণ্টবিলাক লৈ আহিব সেইবিলাক এণ্ট্ৰি কৰিব লাগিব অফিচৰ এটা কাম আছে যোনটো মই কৰি বহুত বেয়া পাওঁ এটা বস্তু বুজি পোৱা নাই মই এতিয়া আহিলোঁ ডিউটিলৈ তো কামবিলাক কৰিবৰ কাৰণে মই এতিয়া ৰেডি হৈ আছোঁ আৰু কাম কি আছে মই দেখাইছোঁ 1 ছেকেণ্ড এইবিলাক কাম যোনবিলাক দি থোৱা আছে গোটেইবিলাকতো কৰি কমপ্লিট হৈ আছে আৰু এইটো 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ এইকেইটা কৰি লোৱাৰ পিছত আকৌ ছাৰ আহিব ছাৰ আহি মেলি কিবা ডকুমেণ্টবিলাক লৈ আহিব সেইবিলাক এণ্ট্ৰি কৰিব লাগিব সেইবিলাক হৈ যোৱাৰ পাছত মই অলপ ফ্ৰী হ'ম তো তেতিয়ালৈকে মই গোটেইবিলাক কাম কৰি লওঁ এটা পাৰ্টি আছে আমি সেই পাৰ্টিটোৰ পৰা মানে বস্তু কিনিছিলোঁ পাৰ্চেছ কৰিছিলোঁ আৰু যেতিয়া আমি পাৰ্চেছ কৰোঁ তেতিয়া মানে আমি ইনপুট মানে আমি উঠাব লাগে তো আমি সেই ইনপুটটো মানে পিছত আমি ক্লিন মানে কৰিব পাৰিম মানে তো সেই ইনপুটটো এতিয়ালৈকে আমি পোৱা নাই মানে GST আৰু 2Bত মানে সেইটো আপলোড তাহাঁতি কৰা নাই তো সেইকাৰণে আমি ইয়াত পোৱা নাই মানে তো সেই পাৰ্টিটোলৈ এতিয়া ফোন এটা কৰিব লাগিব আৰু এইটো বিল আছিলে ছেপ্টেম্বৰ বিল মই বিলটো চেক কৰি লৈছোঁ 1 ছেকেণ্ড পাৰ্টিটো হৈছে এইটো হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড তো ইয়ালৈ এতিয়া কল এটা কৰিব লাগিব এইটো নাম্বাৰ মেনশ্যন নাই অফিচৰ এটা কাম আছে যোনটো মই কৰি বহুত বেয়া পাওঁ সেইটো হৈছে এইটো এই যে ষ্টেপলাৰ পিনবিলাক যে অঁতাবলৈ বহুত অশান্তি তাৰ কাৰণে এটা চলিউশ্যন আছে চলিউশ্যনটো হৈছে এইটো লেপটপৰ ওপৰত নথওঁ এইটো এনেকৈ কৰি পিনে ইয়াত অঁতৰাব লাগে এইকেইটা আৰু চবতছে বেছি মানে এনেকৈ ষ্টেপলাৰ পিন লাগি আহে আপোনাৰ এইখন বিলত এলষ্টন মেনুফেকচাৰ তাত আপোনাৰ কি থাকে বিল দি থাকে আৰু কিবা কিবি ডকুমেণ্ট থাকে কেতিয়াবা থাকে কেতিয়াবা নাথাকে তো সেইকাৰণে ইয়াত মানে কমে 1 2 3 4 5টা মাৰি থোৱা আছে ষ্টেপলাৰ পিন এটা পৰাই লওক মই এটা বস্তু বুজি পোৱা নাই মই ডাউনলোড দিছোঁ HP LaserJet Pro M1136 কিন্তু ইয়াত মানে ডাউনলোড দেখাইছে বেলেগ কিবা এটা এইটো আছে HP অফিচিয়েল ৱেবছাইট ইয়াত মই দিছোঁ যে HP LaserJet Pro M1136 আৰু ইয়াত ডাউনলোড হৈছে M1130 M1210 কিন্তু M1136টো ইয়াত নাই এইটো কি প্ৰব্লেম আছে বুজি পোৱা নাই বস্তুটো যোনটো ডাউনলোড কৰিবলৈ চাইছোঁ সেইটো ডাউনলোড হোৱা নাই ফাইল নেমটো ইয়াত এইটো দেখাইছে যোনটো এইটো ডাউনলোড হৈ গ'ল এইটো খালি ফাইল ডাউনলোড হোৱা নাই M1136 মোক লাগিছিলে এইটো আৰু এইবোৰ কাম মই আগতে কৰা নাই এইবোৰ মই মানে ফাৰ্ষ্ট টাইম কৰিছোঁ মানে এইবোৰ ডাউনলোড দিয়া আকৌ এইবোৰ লগ ইন কৰা মানে ইমান জটিল কাম নহয় কিন্তু হ'লেও মানে যোনটো ডাউনলোড দিছোঁ সেইটো ডাউনলোড হ'ব লাগে সেইটোকে ডাউনলোড হোৱা নাই বেলেগ এটা ডাউনলোড হৈ আছে এতিয়া সেইটো কাম কৰে নকৰে প্ৰিণ্টাৰটো সেইটো মানে ভালকৈ স্কেন নোহোৱা হৈছে প্ৰিণ্ট আউট নোলোৱা হৈছে কেতিয়াবা মন গ'লে ওলায় কেতিয়াবা নোলায় তো সেইটো কাৰণে মানে এইটো ডাউনলোড দি আছোঁ এই প্ৰিণ্টাৰটো এতিয়া অলপ বয়সস্থ হ'ল বুঢ়া হ'ল সেইকাৰণে এইটো এতিয়া বাদ দিছোঁ এতিয়া এইটো মই কানেক্ট কৰি লৈছোঁ ইয়াৰ লগত এইটো ছাৰে ইউজ কৰি থাকে এইটো ছাৰৰ প্ৰিণ্টাৰ ছাৰক সুধি ল'লোঁ যে এইটো মই ইউজ কৰিছোঁ বুলি তো সেইকাৰণে মানে এইটোৰ পৰা গোটেই কামবিলাক কৰিবলগীয়া হৈছে এনেকৈ ডকুমেণ্টবিলাক উলিয়াই ল'বলগীয়া আছে আকৌ এইখিনি স্কেন কৰিবলৈ আছে বহুত টাইম লাগে এইটো আজিলৈ বহুত কাম হৈ গ'ল এতিয়া বাজিছে 1:30 মই যাওঁ ভাত খাবৰ কাৰণে এইটো এতিয়া মই শ্বৰ্টকাট এটা মাৰিম উইণ্ড'জ ডি কৰিলে ডেস্কটপ স্ক্ৰীন গুচি আহে আৰু এটা শ্বৰ্টকাট আছে এইটো শ্লিপ কৰা এইটো হৈছে উইণ্ড'জ XUS এইটো হৈছে শ্লিপ হৈ গ'ল ছুইচটো অফ কৰি দিওঁ যাওঁ এতিয়া ভাত খাবৰ কাৰণে শাক পাচলি মানুহে খাব লাগে বুলি কয় তো শাক পাচলি ইমান খাবলৈ মন নাযায় তো সেইকাৰণে মই ইয়াত বনাই লৈছোঁ চালাড গাজৰ টেঙা পিঁয়াজ আৰু তিয়ঁহ তাৰ ওপৰত অলপমান নিমখ ছটিয়াই লৈছোঁ খাবৰ কাৰণে এয়া আজি খানা চিম্পুল দাইল ভাত এইফালে চালাডত কি আছে মই দেখালৈ এয়া খাই লওঁ তাৰপিছত যাওঁ আকৌ ডিউটিলৈ এইটো কোম্পানী এৰিয়া ইয়াত এনেই গছ গছনি নাই বহুত কম তাৰ ওপৰঞ্চি এইবোৰ আজি কাটি দিছে এইফালে চব মুকলি কৰি দিছে এনেই ইয়াত বহুত ধূলি বালি ছাইডতে থাকোঁ মই ওপৰত আৰু গাড়ীবিলাকতো অহা যোৱা কৰি থাকে সেইকাৰণে যেনিবা বহুত ধূলি বালিটো আহি থাকে আৰু এতিয়াতো আৰু আহিব আৰু ৰুমত মানে ধূলি বালি সোমাব এতিয়া চাম যে মই কি কাম কৰোঁ মই গোটেইবিলাক ভালকৈ দেখাব নোৱাৰিম কিন্তু যিমানখিনি দেখাম মানে আপোনালোকে বুজি পাই যাব যে এইকেইটা কামেই কৰে ইয়াত কাম ইয়াৰ হ'ব এইকেইটাই তো প্ৰথমতে এনেকৈ লেপটপটো অন কৰি ল'ব
এণ্টাৰ, পাছৱৰ্ড লাগিব, এইটো খোল খাই গ'ল। তাৰপিছত এইটো আছে টেলি, এইটো ধ্যান দিয়ক, এইটো আছে টেলি। ইয়াত আপোনালোকে কি কৰিব পাৰিব, ইয়াত আপোনালোকে পাৰিব এইটো চাওক, ভিটো প্ৰেছ কৰিব এনেকৈ, ভি প্ৰেছ কৰিলে আপোনাৰ ইয়াত অপশ্যন ওলাব, এইবোৰ ডেট, কোম্পানী, কণ্ট্ৰাক্ট, পে'মেণ্ট, ৰিচিপ্ট, জাৰ্নেল, চেলছ, পাৰ্চেছ। যদি কিবা কিনিব বিচাৰিছে ইয়াত প্ৰেছ কৰিব, যদি বিকিব বিচাৰে ইয়াত। জাৰ্নেলিংটো মই এতিয়া নবজাওঁ, ৰিচিপ্টটো গম পাইছে, যেতিয়া পইচা ৰিচিভ কৰিব, যেতিয়া পে'মেণ্ট কৰিব এইটো। কণ্ট্ৰাক্টটো মানে আপোনাৰ পইচা যদি আপোনাৰ ওচৰত কেছ আছে, আপুনি যদি বেংকত জমা কৰিছে এইটো ইউজ কৰিব, বা বেংকত আপোনাৰ পইচা আছিলে আপুনি যদি কেছ উলিয়াইছে আপুনি এইটো ইউজ কৰিব। বাকী কোম্পানী বাকী এইবিলাকতো আপুনি গম পাইছে চাগে কি হয়। এইটো আছে টেলি, ইয়াত মেইনলি এইকেইটা কাম কৰা হয়। আৰু ইয়াৰ পৰা আমি আউট অফ বস্তু চাব পাৰিম যে DOG, ইয়াত চাওক, ইয়াত আছে GSTR1, GSTR3B, GSTR2Bটো আমি পৰ্টেলৰ পৰা মানে সেইটো মানে GST পৰ্টেলটোত গৈ মেলি আমি মানে তাৰ পৰা ডাউনলোড কৰি ইয়াত যি ডাটা আহে আমি ইয়াত মানে পাৰ্চেছ এণ্ট্ৰিত বহাই দিব লাগে। সেইটো কি হয় মই বেলেগ দিনা ভালকৈ বুজাই দিম। এয়া GST কাম, এয়া ইৱে বিল, বাকী আৰু ইয়াততো তেনেকৈ ইয়াত নাই, এইবিলাকে আৰু। এইটো আছে টেলি মানে। আৰু আপোনালোকে যদি GST কাম কৰিম বুলি ভাবিছে তো ইয়াত গৈ মেলি ইয়াত GST লগ ইন কৰিব, ইয়াত ক্লিক কৰিব, আৰু ইয়াত আপুনি লগ ইন কৰি মেলি ইয়াত নিজৰ ID পাছৱৰ্ড দি মেলি লগ ইন কৰিব লাগিব। তাৰপিছত তাত আপুনি GSTR1, GSTR2B, GSTR3B আৰু আছে আপোনাৰ ইলেক্ট্ৰনিক ক্ৰেডিট লেজাৰ, এইকেইটা কামেই মই কৰোঁ, তো সেইকেইটা কাম কৰিব পাৰিব। আৰু এটা লাষ্ট আছে ইৱে বিল। এইটো ইৱে বিলটো কি হয়, এইটো হৈছে যেতিয়াই আপুনি 50,000 টকাৰ ওপৰত বস্তু চেল কৰিব তেতিয়া আমি ইৱে বিলটো বনাব লাগিব। আৰু যেতিয়া আমি বেলেগ এখন ষ্টেটত আমি কিনা বেচা কৰোঁ তেতিয়া আমি বনাব লাগিব ইৱে বিল। আৰু এই বস্তুটো ক'ত কামত আহে, যেতিয়া আমাৰ মানে ট্ৰল টেক্স কাটে যে তাত কেতিয়াবা চেক কৰে যে এখন আপোনালোকৰ ওচৰত আছে নাই, যে ইমান মাল আপোনালোকে লৈ গৈছে, তো আপোনালোকে এখন দেখাব লাগিব, তো ইৱে বিলখন মানে তাত দেখাব লাগে, সেয়াই। তো এইবিলাকেই হৈছে কাম, মেইনলি এইবিলাকে কাম, এইবিলাকে কৰি থাকিব লাগে। কিনা বেচা, বেংকৰ ৰিচিপ্ট, বেংকৰ পে'মেণ্ট, GST, ইৱে বিল, সেইবোৰে। তো আৰু যদি বেছিকৈ যদি ডিটেইলছত লাগে মই সেইটো ওপৰত বনাই দিম। এইটো মানে এটা থুলমূলকৈ সৰু সুৰা ভিডিঅ'। আৰু মই মানে আৰু কিছুমান কাম আছে, যেনেকৈ আপুনি যেতিয়া চেল বিলটো উলিয়াব তাত চিল টিল লগাই কৰি চাইন টাইন কৰি মেলি সেইখন আপুনি দিব লাগিব। আপুনি গাড়ীত যোনজন আহে মানুহ এজনক দিব লাগিব। যেতিয়া পাৰ্চেছ উঠাব সেইখিনি আপুনি ইয়াত স্কেন কৰিব লাগিব, স্কেন কৰি মেলি এনেকৈ ফাইল ৰাখি যাব লাগিব, সেয়াই। চেলখিনি চেল ভাগে ৰাখিব, পাৰ্চেছখিনি পাৰ্চেছ ভাগে ৰাখিব। তো ইমানবিলাকে কাম। আনিছিলে লেপটপ বেয়া হৈ গ'ল এইফালে এইটো অন হোৱা নাই, অন হয় আকৌ অফো হৈ যায়, মানে চাৰ্জটো ল'ব পৰা নাই। এইটো বহুত পুৰণা লেপটপ মানে। আৰু মোৰ মোৰটোতো বৰ একদম ধুনীয়া হৈ আছে। এইটো ইউজ কৰিবা নেকি? আছুছ নকৰা? এইটো লেন'ভ ইউজ কৰিবা নে তুমি? এইটো যাবা, এইটো আকৌ এতিয়া বেয়া হৈ থাকিব এতিয়া। এইটো এবাৰ চাৰ্জ লয় এবাৰ এৰি দিয়ে, এবাৰ চাৰ্জ লয় এবাৰ এৰি দিয়ে। এতিয়া চাৰ্জ লৈ আছে আকৌ, গ'ল আকৌ লৈছে, এয়া আকৌ গুচি গ'ল, আকৌ লৈছে। মাউচো কাম নাই কৰা বোলে। এইটো শ্বাটডাউন হৈ থাকিলে আকৌ, এইটো হৈছে প্ৰব্লেমটো। বেয়া হৈ গ'ল এতিয়া, সেইকাৰণে এতিয়া ইয়ালৈ গুচি গৈছে সেইটোত কাম কৰিবৰ কাৰণে। তো মই এতিয়া ইয়াত অলপ দেৰি বহিব লাগিব। মই এতিয়া ৰুমলৈ আহিলোঁ আৰু ব্লগত আজি ইমানেই আছিলে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বা। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। মই এতিয়া এইখিনি এডিট কৰি লওঁ কাইলৈ আপলোড কৰিবৰ কাৰণে। তো আজিলৈ বাই বাই।